হেল্ল' এভৰিৱান, সকলোকে মোৰ ফালৰ পৰাই সুপ্ৰভাত জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভালে থাকক সেয়া কামনাৰে মই পিকু ভ্লগছত আপোনালোকক এটা ৰাতিপুৱাই ভিডিঅ' দিলোঁ। আজি ৰাতিপুৱাই আপোনালোকৰ ওচৰত আহিলোঁ মোৰ কলিজাটোক লৈ। মোৰ কলিজাটো দেখিছেনে, ৰাতিপুৱাই খেলিবলৈ আৰম্ভ কৰিলে। খেলা ধূলা তাৰ অতিকৈ প্ৰিয় হৈ গ'ল। তুমি দাদাক মাৰিবা? অপৰ দিবানে? মোৰ পিনে চোৱা। মোৰ পিনে চোৱা কলিজা। কিয় মাৰিবা? সঁচাকৈ? তে তুমি এটা হাঁহি দিয়া, চুম খাই দিয়া। দাদাক যদি অপনি চুম খাই দিয়া। বাৰু এটা কথা কওঁ আপোনালোকক, মই এই অলপ আগত যে আপোনালোকক এটা শ্বৰ্ট দিলোঁ যে মোৰ কলিজাটোৱে কাৰোবাক অকণমান দুষ্টামি কৰিছে, নহয় জানো? সিহঁতক আমি বাধা দিব লাগিব, তেতিয়াহে সিহঁতে মানিব, হয়নে নহয় বাৰু কওকচোন? সৰু ল'ৰা ছোৱালীটো সকলোৱে কৰিব, সিহঁতক শিকোৱা দায়িত্ব আমাৰ। আমি অভিভাৱকবোৰে যদি সিহঁতক শিকাওঁ তেতিয়াহে সিহঁতে শিকিব, নহয়নে বাৰু? মোৰ কিবা যদি ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। নেজানো, প্ৰথমবাৰ মা হৈছোঁ, কি ঠিক কিবা ভুল ভ্ৰান্তি হ'বও পাৰে মোৰ শিকোৱা বুজোৱাত। চ' আপোনালোকে কমেণ্ট বক্সত জনাব। মোৰ কলিজাটোক বুজাই কৰি আহিলোঁ। আহি মই অকণমান ভিতৰলৈ আহিলোঁ। আহি হাজবেণ্ডৰ কামলৈ যাবলৈ ওলাইছে। চ' তেওঁক কিবা এটা মই কৈ আছিলোঁ। তেওঁ মোক অকণমান জোকাই আছিলে। হ'ব বাৰু, মই এতিয়া পাকঘৰলৈ আহোঁ, হয়নে? আহকচোন। আমি বনাবলৈ গৈ আছোঁ বাদাম আৰু নাৰিকলৰ চাটনি। বাদামখিনি আমি শুকান কেৰাহীত ভাজি লৈছোঁ, কিন্তু মানে তেল দিয়া নাই, হয়নে মা? আৰু একোতো দিয়া হোৱা নাই, খালি শুকান কেৰাহীত ভাজি লৈছোঁ। আপোনালোকক ভজাখিনি মই দেখুওৱা নহ'লে, ভজাই কৰি পিনে তলত কাঁহীত ৰাখিছোঁ, সেইটোহে আপোনালোকক দেখুওৱা হ'ল। আপোনালোকে চাই থাককচোন ভিডিঅ'টো, আমি বাদাম আৰু নাৰিকলৰ চাটনি কেনেদৰে পিছোঁ। এতিয়া আমি বাদামৰ বাকলিবোৰ ধুনীয়াকৈ এটা এটাকৈ গুচাই ল'ম। মায়ে গুচাই আছে, ময়ো অকণমান গুচাই কৰি দিওঁ আৰু। বাদাম মানে বাবুম গৈছে। বাবুম কোন আহিছে আমাৰ ওচৰলে? বুট নহয় দেহা, কি কোৱাচোন? বাবু দেহা, পিংকি মাতাচোন। পিংকি কোৱাচোন। কলিজা, পিংকি কোৱা। পিংকি কোৱা দেহা। পিংকি কোৱা। নহয়, দেখিছা মোবাইলটো লৈ আছো যে। পিংকি কোৱা। মোক পিংকি কোৱাচোন। কোনজনী পিংকি? পিংকি সেইজনী গম পাইছো, কিন্তু তুমি মাতিব লাগিব, পিংকি বুলি মাতাচোন। হাই কৈ দিয়া কলিজা এবাৰ। হাই কৈ দিয়া। কলিজাটো আৰু ফ্লাইং কিছ দি দিয়া এটা। লাজ কৰে আকৌ, লাজ কৰিছে আমাৰ দাদাই, লাজ কৰিছে। দাইল ঐ, কেৰাহীত দাইল দেখি দাইল দেখিছা, কি নাজানে আৰু। তুমি স্কুল যাব পৰা হৈ গৈছা। বাম খাব মা, বাম খাব। তুমি এবাৰ পিংকি মাতা। পিংকি মাতি দিয়া। আৰু ৰিংকু কোৱা। ৰিংকু পিকু কোৱা। পিকু। পুটু কোৱা। পুটু। প্ৰতীক্ষ কোৱা। প্ৰতীক্ষ। আমাৰ চবৰে নাম কব জনা হ'ল। কি বাবা, এতিয়া নিজৰ নামটো প্ৰতীক্ষটো সলনি কি কোৱা জান? প্ৰতীক্ষ কি কোৱা? জান তোমাৰ নামটো কৈ দিয়া। প্ৰতীক্ষ কোৱা। প্ৰতীক্ষ বুলি কোৱা। প্ৰতীক্ষ কোৱা। প্ৰতীক্ষ কোৱা। আমাৰ ধুনু আজিকালি চব কব জনা হৈছে আৰু। আমাৰ গলু পৰহি পৰা স্কুল যাব আৰু। তাতে কি পঢ়িবা স্কুলত গৈ? আপ পঢ়িম। কোৱা। কি পঢ়িবা তুমি স্কুলত গৈ? আপ পঢ়িবা। বাবা
এয়া বাদামৰ বাকলিবোৰ আধা আধি গুচোৱা হৈয়ে গ'ল বাৰু। আপোনালোকে নিশ্চয় দেখিছে। এতিয়া ধুনীয়াকৈ বাদামবোৰ বাকলিৰ পৰা আঁতৰাই কেনেকুৱা হৈছে কৈ দিয়া। ৰুটি ভাজি খুব ভাল হৈছে। লগত মোৰ ব্লেক টেকখিনি তাতকৈও ভাল। এতিয়া মায়ে নাৰিকল গুচাই আছে চাটনিৰ কাৰণে। বাদামখিনিৰ বাকলি গুচোৱা হৈ গ'ল আমাৰ এতিয়া। নাৰিকল বাকলিটো বহুতে টান, সেইকাৰণে এনেদৰে গুচাব লগা হৈছে। এনেকৈ গুচোৱাৰ কাৰণে বাকলিটো ধুনীয়াকৈ খাইছে, নহ'লে কটাৰীৰে পৰাই নাছিলে। নধুন তুমি কোৱাচোন, মম্মমৰ মোবাইলৰ ভিডিঅ'ত আছে, আপোনালোকে চাব। মই চাদৰত দহি গুঠিছোঁ ধুনুকৈ। কোৱা শুন, কোৱা আকৌ। কি কৰিছা? ডেন্স কৰিছা? কলিজা আমাৰ ধুনুৱে কেনেকৈ কান্দে। মাম্মামে কেনেকৈ কান্দে শুন। কলিজা মাম্মামে কেনেকৈ কান্দে। পিয়ে কেনেকৈ কান্দে। ইয়াতে দেখুৱাই দিয়া ধুনুকৈ। আৰু যে আমাৰ আইতা মায়ে কেনেকৈ কান্দে কলিজা। ইয়াৰ নাৰিকলৰ বাকলিবোৰ এনেদৰে গুচাই লৈছোঁ। গুচাই কৰি নাৰিকলখিনি ৰুকি ল'ম। ৰুকি ল'লে পিচিবলৈ সহজ হ'ব। পটাত পিচিম, কাৰণ পটাত পিচিলে বেছি টেষ্ট ন খাবলৈ মিক্সিত পিছাকৈ। এইখিনি এতিয়া ৰুকনিৰে ৰুকি লৈ লওঁ। মায়ে নাৰিকলবোৰ ধুনীয়াকৈ ৰুকি দিছে। ৰুকি কৰি পিনে মোক একেবাৰে ৰেডি কৰি দিছে। একচুৱেলি মায়ে ধুনীয়াকৈ সকলোখিনি ৰুকি কৰি মোক চব বস্তুৱে ৰেডি কৰি দিয়ে। কেতিয়াবা বনাব আহিলেও মায়ে ৰেডি কৰি দিয়ে। সেইটো এখন ধুনীয়াকৈ মুচি কৰি চাফ চিকুণ কৰি লৈছোঁ। আৰু মাৰো নাৰিকল ৰুকা হৈ গ'ল, সেইখিনি দিলেই হৈ যাব বুলি কৈছে, বাকীবোৰ নালাগে বোলে। এতিয়া কেৰাহীত শুকান জলকীয়া ফ্ৰাই, আৰু মা একো নালাগে ন? আৰু নিমখ, শুকান জলকীয়া ফ্ৰাই, অকণমান তেল দি ফ্ৰাই কৰিব লাগিব নহয় জলকীয়াখিনি। তাৰপিছত আৰু একো নালাগে। আপোনালোকে চাই থাককচোন, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া ধুনীয়াকৈ বুজি পাব আৰু জানিব। নাৰিকলখিনি মই কৰি ল'লোঁ। অকণমান পিছা হোৱাৰ পিছত শুকান জলকীয়া যে ফ্ৰাই কৰি লৈছিলোঁ, সেইখিনি ইয়াতে নাৰিকলখিনি পিছা হৈ গ'ল। এতিয়াহে বাদামখিনি পিচি নাৰিকলখিনি মিহিকৈ পিচি লৈছোঁ। এতিয়া বাদামখিনি পিচিম একেলগে। এইখিনি আধা পিছা হৈ গ'ল, আৰু ভালকৈ পিচিব লাগিব। খাবলৈ কিন্তু বহুত টেষ্ট হ'ব দেই। আপোনালোকে কিন্তু এনেকৈ বনাব, কিন্তু খাবলৈ বহুত টেষ্ট লাগিব খাবলৈ। মোৰ বাদাম আৰু নাৰিকলৰ চাটনি ৰেডি। এতিয়া গৰম গৰম ভাতৰ লগত মায়ে ছাৰ্ভ কৰিব আৰু আমি খাম। আজি বাৰু ভাতৰ লগত বৰ বিশেষ নাই, কবি ভাজি, দাইল আৰু বাদামৰ চাটনি, লগতে চালাড আছে। আমি এতিয়া ধুনীয়াকৈ খাই কৰি লওঁ। আজিলৈ বাই বাই।